নমস্কাৰ। কবি পূৰবী হাজৰিকা। কবিতাৰ শিৰোনাম অনুমতি। আবৃত্তি দীপা ভট্টাচাৰ্য। দুৱাৰত দুৱাৰত টোকৰ দিলে বুলিয়েই ভাবি ভাবি নল'ব, সোমাই অহাৰ অনুমতি পাব। অনাধিকাৰ প্ৰৱেশৰ চেষ্টাত গুৰুত্বহে হেৰুৱাব। মোৰ কোঠাৰ ৰঙা ৰংবোৰ লগতে নীলাখিনিও যদি আপোনাৰ প্ৰিয় হয়, অনাহকত এচুকত ওলমি থকা মকৰাকেইটাই যদি আপোনাৰ ভাল লগা হয়, বেৰত ওলমি থকা ছাই ৰঙৰ উঁৱলি যোৱা মোনাখন আপুনি যদি ভুমুকিয়াই চাব পাৰে, নিভঙা কলমকেইটাৰে যদি পাখি পিন্ধা শব্দবোৰ বুটলি অনাৰ চেষ্টা কৰিব পাৰে, তেনেই সাধাৰণকৈ উতলাই দিয়া একাপ ফিকা চাহত যদি হেঁপাহেৰে সুহা দিব পাৰে, খিৰিকীয়েৰে সোমাই অহা বতাহখিনি যদি কিছু সময় আপুনি নিচুকাব পাৰে, ডুবিব ধৰা বেলিটো চাই মোৰ সতে যদি গুণাব পাৰে, এবেগেট শাৰীৰিক দূৰত্বত থাকি যদি মোক সংক্ৰমিত হোৱাৰ পৰা বচাই ৰাখিব পাৰে, বিদায়ৰ মুহূৰ্তত যদি ঘূৰি অহা পথৰ এখন চিত্ৰ আঁকিব পাৰে, এটি নাহৰৰ পুলি কোঠাটোৰ গভীৰতালৈ শিপাই থকাকৈ যদি ৰুব পাৰে, প্ৰতিটো বসন্ততে নাহৰৰ খবৰ সুধি মোলৈ যদি এখন পত্ৰ প্ৰেৰণ কৰিব পাৰে, যদি আপুনি এয়া স্বীকাৰ কৰে, অনুমতি দিয়া হ'ল আপোনাক। বহু বছৰৰ আগতেই আপোনাৰ সেই হৃদয়াতনিক সন্মতি, সেই মোৰ পৰিত্যক্ত কোঠাটোৰ আজন্ম প্ৰেমিক আপুনি। আশা কৰিম কাহানিও হয়তো আপুনি নক'ব, বেলি লহিয়াবৰ হ'ল, বিদায়ৰ সময় হ'ল। তাতোতকৈ আহক আমি প্ৰতিটো ৰাতিৰ শেষ পহৰত সূৰ্যোদয়ৰ কথাকেই পাতোঁ, পুৱাৰ দুবৰিত মুকুতা বুটলো। ধন্যবাদ।